এইফালে চাওকচোন আমাৰ ছোৱালী শুই আছে একদম ইমান দুষ্ট হৈছে মানে এইকেইটা দিন ছোৱালীজনী ৰাতিপুৱা খোজকাঢ়িব নিবিচাৰে ঠাণ্ডাও বেছি তাইক লৈ থাকিব লাগে কোচত কাম কৰা নহয় আৰু আমাৰ কাম কৰোঁতে বহুত দেৰি হৈ যায়গৈ এতিয়া তাইক খুৱাই লৈছোঁ এতিয়া মই কাম কৰিমগৈ কাম কৰাৰ আগতে মাও ঘৰৰ পৰা মাও আহিছে প্ৰথমে মাক চাহ একাপ বনাই দিলোঁ দেখাম বাৰু অকণমান মাকো এতিয়া চাহ বনাওঁ আজি ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ সকলোকে মোৰ চেনেল ৰাজশ্ৰী দেৱী অন্য টিভলগলৈ স্বাগতম জনাইছোঁ আহক তেন্তে চাই থাকক এতিয়া মই এইফালে বহাই দিছোঁ চাহ এইফালে মই ৰেডি কৰি ৰাখিছোঁ তেল পিঠা আৰু বিস্কুট চাহ গৈছে চাহ হৈ গ'ল গেছ অফ এয়া আমাৰ চাহ ৰেডি এইফালে ছোৱালী শুই আছে ছোৱালীক অকণমান চাই দিছোঁ কিমান ধুনীয়াকৈ শুই আছে এতিয়া আমি যাওঁ ঘৰতে বহি আমি চাহ খামগৈ এতিয়া ইফালে আমাৰ মায়ে ধান মেলি আছে এবাৰ লৰাই দিছানে দিয়া আহা চাহ কাপ খাই লৈ ছোৱালী যদি আমাৰ বাইদেউহঁতক যাওঁ পাই আহিছোঁ যে খাইছোঁ পৰিয়ালৰে হ'ব মা গৰু বাৰু এয়া ছোৱালী মোৰ কোচত আছে শুই উঠি পূৰা বিস্কুট খাই আছে দেই আমাৰ ছোৱালীজনীয়ে তাই শুই উঠা সময় হ'ল বাৰু আৰু এইফালে আমাৰ ল'ৰা বহি আছে এতিয়া সময় 2:30 বাজিছে মিষ্টাৰো আহি পাইছে এতিয়া দুপৰীয়া ভাত ৰেডি কৰোঁগৈ চব্জি বনাব লাগিব ৰাতিপুৱাৰ দাইল ভাত আছে আৰু এতিয়া মই বনাম চয়াবিনৰ শুকান ভাজি তেলতে দি বনাম দুপৰীয়া খোৱা বোৱা হ'ল বাৰু সেইখিনি ভিডিঅ' কৰি দেখুওৱা নহ'ল এতিয়া আবেলি হ'ল এতিয়া মই ল'ৰাৰ কাৰণে বনাই আছোঁ মেগী এইফালে মই মেগী বনাই আছোঁ আৰু আজি ডিচেম্বৰ লাষ্ট পুৰণা বৰ্ষটো আজি শেষ পুৰণা বৰ্ষত যি হেৰুৱালোঁ যি পালোঁ দিনবোৰ ভাল বেয়াৰ মাজেৰে পাৰ হৈ গ'ল আশা কৰোঁ নতুন বৰ্ষটো ভালেৰে পাৰ হৈ যাব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই দিয়া বাই বাই টাটা